নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ মই প্ৰিয়াংশী আহি গ'লোঁ। আমি আজি আহি আছোঁ নগাঁও বহৰমপুৰৰ মহা কেন্দ্ৰীয় ৰাসৰ ৰিহাৰ্চললৈ। কাতি বিহুৰ উৰুকা আৰু লক্ষী পূজাৰ উপলক্ষে কালিয়ে আমাৰ ৰাসৰ ৰিহাৰ্চলৰ আৰম্ভণি কৰিলে, কিন্তু বিশেষ অসুবিধা, লগতে কাতি বিহু উৰুকা বুলিও আহিব পৰা নগ'লে আৰু আজিৰ পৰা আহিছোঁ। আৰু আজি চবকে লগ নাপাম, কাৰণ আজি বিহু ন, সকলো আহিবলৈ অকণ অসুবিধা হৈ যায়। তথাপিতো কাম বন কৰি আজৰি হৈ খাই বৈ আমি ওলাই আহিছোঁ অখৰালৈ বুলি। আৰু তাতে ভিডিঅ' কৰি দিয়া মানুহ ইমানকৈ পোৱা নাযায়, গতিকে অখৰা যে আমি কৰি থকা দেখাব পাৰিম সেইখিনি মানে থিয় হৈ ক'ব নোৱাৰিম। সোনকালে আপোনালোকক ৰিহাৰ্চল কৰাও কোনোবা এদিন দেখাম, কাইলৈ পৰহিলে মানে। আৰু শৰাই এনেকৈ আশীৰ্বাদ কৰিব, মৰম দিব, আৰু মোৰ যাতে সৰু চেনেলটো আগুৱাই নিব পাৰোঁ তাৰ কাৰণে সকলোৱে সহায় কৰিব। অকল সহায় কৰিলে নহ'ব, কিবা ভুল দেখিলে আঙুলিয়াই দিব, তেতিয়া ভুলবোৰ শুধৰাই ল'ব পাৰিম। আৰু আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম, লগতে কাতি বিহুৰ অলেখ শুভকামনাসমূহ অসমবাসী ৰাইজলৈ। আৰু আজিলৈ বাই বাই।